গুড মৰ্ণিং এভৰিৱান আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আসসালামু আলাইকুম কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে প্ৰথমতে দুটা আলু লৈছোঁ বইল আলু তাতে এবাটি মই চিকেন বইল লৈছোঁ চিকেনখিনি মই হাতৰ সহায়তে ভাঙি লৈছোঁ আপোনালোকে গ্ৰাইণ্ড কৰি ল'বও পাৰে তাতে আধা চামুচ মই আদাৰ পেষ্ট দিছোঁ এটা বইল কণী দিছোঁ বইল কণীটো আপোনালোকে স্কিপ কৰিব পাৰে আৰু এটা পিঁয়াজ ফাইন চপ কৰা পিঁয়াজ এটা দিছোঁ আৰু ইয়াত সকলো ধৰণৰ মছলা দিছোঁ যেনে হালধি গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা গুড়ি আৰু এতিয়া মই আধা চামুচ জালুকৰ গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি মিশ্ৰণ ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া মই হাতত অকণমান তেল লগাই কাটলেটৰ শেপত বনাই লৈছোঁ আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে আৰু এতিয়া মই গোটেইকেইটা কাটলেট বনাই ল'লোঁ এতিয়া মই এটা বাটিত এটা কণী লৈছোঁ ভালকৈ মিক্স কৰি লৈছোঁ আৰু মিক্স কৰাৰ পিছত মই কাটলেটকেইটা কণীটো ডিপ কৰি ল'ম ডিপ কৰি কিনে এতিয়া মই ব্ৰেড ক্ৰাম্পছ মই নাই লোৱা মই বিস্কুট ক্ৰাম্পছ লৈছোঁ আপোনালোকে ব্ৰেড ক্ৰাম্পছো ল'ব পাৰে আৰু বিস্কুট ক্ৰাম্পছৰ সহায়ত মই কোট কৰি লৈছোঁ গোটেইকেইটা কাটলেট মই এনেকৈ কোট কৰি এতিয়া মই ফ্ৰাই কৰি লৈছোঁ গেছটো মিডিয়াম ফ্লেমত ৰাখিব যাতে জ্বলি নাযায় আৰু ইলুটি ভালদৰে ফ্ৰাই কৰি ল'ব আৰু এতিয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি চাবলৈ মোক ফ'ল' কৰিব নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত